হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সেয়া উঠি আহিছোঁ আৰু বাজিলে 7:30। এইফালে মানে ইমান বতৰটো ভালেই বাৰু, ৰ'দ অকণ ওলাইছে, গোটেই বতাহ মাৰি আছে দেখিছেনে, ৰ'দটো ওলাইছে একদম বেলিটো মুখা মানে চকুতে পৰিছে। আৰু বেলেগে চাহ তাহ খালেনে? মইতো বাৰু চাহ তাহ নাই খোৱা, মুখে ধোৱা নাই। উঠি পেলাই মানে ডাইৰেক্ট মোবাইলটো লৈ পেলাই বোলো ভিডিঅ' এটাকে কৰি ল'মগৈ, যিহেতু ভিডিঅ' মানে বনোৱা হোৱাই নাই। আৰু এফালে দেখিছে মোৰ মানে বহুত দিন চেলাৰ থ্ৰেডিং কাৰণে কেনেকুৱা হৈ আছে। আৰু কালি মানে হেৰিলৈ গৈছিলোঁ, এইটো কি যোৰহাট গৈছিলোঁ মেডিকেল, তালৈ যাতে ঠাণ্ডা সোমাল নেকি, মানে কাপোৰ চাপোৰ পিন্ধি যোৱা নাছিলোঁ। বডি দেখা একদম ৰ'দ দিছে বুলি গ'লোঁ, একদম গোটেই কাহ পালে, একদম কাহে একদম কিবা কিবি লাগি আছে। আৰু এতিয়া মুখখন ধুই লওঁগৈ, ধুই পেলাই আপোনালোকক লগ পাই আছোঁ। এইফালে মুখ চুখ ধুই আহি পেলাই এয়া পালোহি আৰু লৈছোঁ এয়া ৰাতিপুৱাই লাল চাহ। মানে মই ৰাতিপুৱা লাল চাহে খাওঁ, গাখীৰ চাহ নাখাওঁ, কেতিয়াবা খালে খাওঁ, অকণমান আবেলি সময়ত গাখীৰ চাহকণ খাওঁ। তো ৰাতিপুৱা মানে গেছৰ কাৰণে মানে গাখীৰ চাহটো ভালো নহয়, সেইটো কাৰণে নোখোৱাই ভাল। পেকেট গাখীৰটো আৰু বেয়া, মানে ঘৰৰ গৰু গাখীৰ লওঁ কাৰণে কেতিয়াবা ক'ৰবাত মানে আবেলি অকণমান গাখীৰ চাহ খাওঁ। আৰু এতিয়া সেয়া চাহ অকণ খালোঁ, মানে কিনো লাগিলে। এইফালে কালি ঘৰলৈ গৈছিলোঁ, যিহেতু ঘৰৰ পৰা ধূপ পিঠা দি পঠিয়াইছিলে মায়ে।